যোগেনদা আজি ইমান দিন হ'ল অহা নাই ঘৈণীয়েকে আকৌ বকে নহয় যোগেনক আমাৰ ঘৰলৈ অহা কথা হে পুৱেকে মদ খাই আকৌ বান্ধি থ'ব লাগে আকৌ যোগেনক এতিয়া ভাল পাওঁ বুলি গোটেই গাঁওখনততো গম পাইছে মদ বিখা কথাটো মোক একদম গোটেই মানুহখিনিয়ে দেখিব নোৱাৰা হ'লেই মহিলা সমিতিত দিছে হেনো বোলে ক'ৰ মদৰ ঘাটি বন্ধ কৰিব পাৰিব নিজৰ পুৱেকহঁতক ভাল কৰিব লাগে মদৰ ঘাটিটো নপঠিয়ালেই হ'ল যোগেন যে অহাই নাই ই আহকচোন আজি পাব ইমান দিন অহা নাই আহি সি বদনামী কৰিলে মোৰ গোটেই মানুহজনী সদায় নহয় নহয় সদায় ক'ব সেই যোগেনৰ সেই লিলিমাই আছে বোলে সেই মদ বেপাৰীজনীৰ লগত এজনীক আনিলে এজনীৰ লগত শান্তি হোৱা নাই তাই হা সদায় সদায় এনেকে নহ'ব দেই তাক মই তাইক এহেকা দিব লাগিব ঠিকছে আজি মোক চিনি পোৱা নাই এই প্ৰতিমাক চিনি পোৱা নাই তাই মোৰ তাত যিটো নাই তাই গৈ আছে হা এনেকে নহ'ব না সদায় সদায় মদ খাই খাবলৈ আহি ইয়াত লিলিমাই কৰি থাকিবহি আজি আহকচোন সিও আহক তাইকো মই দিম ঠিকছে তাইকো দিম মোক চিনি পোৱা নাই মই একদম চেণ্ডেলৰ চৰ দিম তাইক তেতিয়াহে চিনি পাব এই যে বাটাৰ চেণ্ডেলৰ তাই সাজ বহাই দিম মুখত যেতিয়া এই প্ৰতিমাক তেতিয়া ভালদৰে চিনি পাবি ঐ মদ বেপাৰী এইবোৰ কি এতিয়া দন লাগিব পমিতা এইপিনে সোনকালে আছে যদি সোনকালে চা শুইয়া যোগেনৰ ঘৈণীয়েকে মেখেলা দাঙি আহিছে নে দন লাগিব হেৰিয়ৰ লগত খুৰীৰ লগত মদ বিকা আকৌ চাগে আজি কি হ'ব বাৰু মেখেলা দাঙি আহিছে আমাৰ আজি বেলেগ দন লাগিব চাগে পাই আমি জুমি চাই বা চা মৰম চাক আমাক দেখিলে আমাকো কেলি দিব দেই লুকাই চা ভাল লাগিব আজি আজি দন লাগিব ভালেই হৈছে দন লাগক দিয়া তেনেকুৱা বুলি সঁচাকে পাই থাকোতে এজনী ঘৰত গৈ মদ আদা পিতেকে উৱলি ৰিমাই কয়গে এইবোৰ যে এনেকুৱা বুলি ভবা নাছিলো দেই হ'ব দে নিয়ক দে যোগেনৰ প্ৰথমজনী ঘৈণীয়েকো বৰ বেয়া নহয় এজনী বেলেগ চোকা মুখখন এবাৰ মোক কুকুৰা দানা কিমান দম লাগিলে মোৰ লগত গম পাৱ নে দেখিছো সেই একদম বৰ এচটা ফুলি পিন্ধে একদম গাঁৱত বাহিৰ পিন্ধে শুৱাই দেই গাঁৱত পিন্ধে দিয়া চুটি চাপ কি হ'ল কেলে কথা এষাৰ আছে ন খোজ জলকীয়া জাল বেছি পাব আজি মছলা বাৰু লাগকচোন আমি চাই থকা জমিন আমাৰ আমি সেয়াকে উপভোগ কৰোঁ মদ বেপাৰী আছনে নাই মদ বেপাৰী এজনী নাই নেকি আজি বন্ধ মই ওলাই একদম কিহৰ মদ বেপাৰী বুলি চিঞৰি আহিছে হে কি বুলি চিঞৰিম নহ'লে তোৰ নাম মাতিবলৈ মোৰ মন নোযোৱা হ'ল তোৰ গম পালে তোৰ নামটো ধৰি মোৰ মাতিবলৈ মন নোযোৱা হ'ল তোক মদ বেপাৰী বুলি ক'লেহে হয় পুলিচ থানাজনী মদ বেপাৰী বুলি ক'লেহে হয় মদ বেপাৰী বুলি ক'লে আকৌ লাজ পালে নহ'ব নহয় তই মদ বিকয় আকৌ সেইকাৰণে তোক কৈছোঁ আকৌ এই মদ বেপাৰীজনী ঘৰৰ ওচৰতহে আকৌ পুৱেহঁতে আহি পেলাই পৰি থাকেহি দেই আপুনি ইয়াত মুটনিবোৰ উলিয়াই থ'ব ৰিডাকশ্যন দি থ'ব মতা নাহিব কেলে নাহিব হা এইবোৰ মদৰ খাতি বন্ধ কৰক দেই আপুনি সোনকালে এনেকে নহয় গম পাইছেনে হ'ব মই মদ বিকিছোঁ তহঁতৰ মানুহকেইটা নাহিলেই হ'ল আকৌ কথা ক'বলৈ আহিছে কেলে নাহিব আপুনি সিদিন চালিয়াবগৈ এনেকে মোক গোটেই পইচা কেইটকা আনি শেষ কৰিছে মই আনিম সিটোৰ পৰা গোটাম সিটোৰ পৰা আনিম যোৱা তত মাৰিমগৈ সি আহি পেলাই ইয়াত আপোনাৰ পইচা কেইটি আপোনাৰ ইয়াত ডিপজিট কৰিবহি পইচা পাছবুকত আপোনাৰ ইয়াত সোমোৱাবহি মই এনেকে নহয় সদায় আপুনি এইবোৰ পইচা গোটেই টকা খাই শেষ কৰিব আপুনি এইটো বন্ধ কৰক মাইকী মানুহ হৈ মদ বিকিবলৈ লাজ লগা নাই আপোনাৰ এনেকে নহ'ব দেই খুইদেউ মই ভালকে কৈছো আপুনি যিয়ে বেয়া পালেও ভাল পালেও মুঠতে মই এইটো মোৰ এটা মাহঁতৰ দেউতাহঁতৰ আগতে মদ বিকিছিলে ময়ো এই মদটো বিকিমেই আপুনি মাক বাপেকৰ গতত গ'লে নহ'ব গম পাইছেনে নাই এইখন মদৰ দোকান বন্ধ কৰিবই লাগিব আপোনাৰ গোটেই গাঁওখনত ওলাইছে গম পায়নে নাপায় মোৰ মানুহটোৰ লগত বোলে আপোনাৰ লিলিমাই এইবোৰ কথা বাৰু মই মানুহজনে শুনিবলৈ মন যায়নে আপুনি এটালৈ আহিলে নহয় আহি পেলাই মানুহটো ঢুকালে কি হ'ল মদৰ গাঁতি দি খাইছে খওক মই সেইটোও নকওঁ আপুনি এনেকুৱাখন নকৰিব আকৌ এইবোৰ কাম কৰা দিন নাই নহয় দিয়া এইটো যুগ নাই গ'ল গম পাইছেনে নাই মানুহবোৰে এনেই উলিয়াইছে যোগেনদাৰ লগত মোৰ একো নাই যোগেনদাৰ লগত একো নাই যোগেনদা এতিয়া আহে ঘৰৰ ওচৰৰে মানুহ বুলি মদ অকণমান দিওঁ আৰু বিচাৰে কাৰণে সদায় খোৱা মানুহে মইনো কি জানো আৰু যোগেনদাৰ পৰা বোলে মই বোলে পইচা বোলে ঢেৰ লওঁ তেনেকুৱাও নহয় মুঠতে অকণমান বিচাৰে এগিলাচ বিচাৰে আৰু তাকে অকণমান খুৱাই পঠায় সেই বুলি আপুনি ইমান মেখেলা দাঙি কাজিয়া লাগিবলৈ আহিব নোৱাৰে আমাৰ এইটো চুকৰ মানুহবোৰে মোক এনেও দেখিব নোৱাৰে আৰু ভাল পাইছে আৰু চাগে আপুনি মই চিঞৰ কৰিম বুলিয়ে আহিছোঁ মই ঘৰত এহেকা লাগি আহিছোঁ মানুহজনৰ লগত মানুহ মনে মনে কওক আপুনি পাই কেলে মনে কম এইবোৰ কথা লাজ কৰিলে নহয় মনে কোৱা কথা নহয় মই আইনলৈ যাম দৰকাৰ হ'লে গম পাইছেনে একদম মোৰ ঘৰলৈকে আপুনি হাবিত খাব পাৰিম বুলি ভাবিছে নি মই আপোনাৰ সুখেৰে নোখোৱা গম পাইনে নাপায় হ'ব আপুনি যাওক তেতিয়াহ'লে যোগেন আহিব নহয় মদ খাবলৈ মই কিন্তু এইখিনি কথা ক'ম আকৌ ঘৈণীয়ে বোলো আহি পেলাই আকৌ মোক বকি থৈ গৈছোঁ ক'ব আকৌ মই ভয় পাইছোঁ নি আপুনি ক'ব গোটেই এইবোৰ সোঁৱাই পঠিয়াব দেই আৰু মোৰ লগত এইবোৰ লেকচাৰ নেমাৰিব আপুনি ইমান ডাঙৰ কথা নক'ব মোক দেই কৈ থলোঁ কথা লাষ্টটো আনি দিছোঁ আৰু যদি মই এইবোৰ কথা শুনো গাঁৱে চুকে কোনে গম পাব কি হ'ব একদম ডাইৰেক্ট কাটি পেলাম আপোনাক কৃষ্ণ ইমান মুখখন চোকা ৰাম মই যোগেনক ভাল পাওঁ বুলিয়ে নহ'লে বা আকৌ এই ভাল যোগেনৰ লগত যদি মোৰ লিলিমাই নথকা হ'লে এইকো আকৌ মই এইখিনিতে থলোহেঁতেন আকৌ একো সোধাই নেৰোঁ ইমান মুখখন চোকা যোগেন আহক বাৰু
হে যোগেন আহক যোগেনে আজি নিলে নিয়ক নিনিলে মানে আকৌ চাব আকৌ যোগেনকো থ'ম গোটেই একদম বদনাম উলিয়াই দিম মই যোগেনক আহক যোগেন মইনা কলিতা যোগেন দা নি মইনা কলিতা কি কৰিছা মইনা কলিতা ৰ'বা চাওঁ এফালে ওলাই আহাচোন বাহিৰতে ভৰ হওক মই কি কৰিছা কি তেনেকৈ গালতে চুই দিছ ঘৈণীয়ে আহিছিলে আজি কম কথা শুন ক মই ইয়াত আহিছিলে আমাৰ এই কেলে আহিছিলে হা কচোন কেলে আহিছিলে একবাৰে নকওঁ নেমেলা বেছিকৈ নাই আকৌ দেই অকণমানহে আছে এইকণকে খাই আজি যাম মুঠতে হয় নি ঘৈণীয়ে আহিছিলে যিখন বকিছেহি যিখন বকিছেহি একদম মেখেলা দাঙি কাজিয়া লাগিছেহি তোৰ লগত গোটেই থকা কথা গম পাইছে গাঁৱৰ মানুহবোৰে হেনো কিবা গম পাইছে গোটেইখনে হেনো তোৰ ভাল পাওঁ বুলি গম পাইছে সেইটোকে ঘৈণীয়ে আহি পেলাই বকিছেহি মদ নিদিবলৈ কৈছে বোলে হেনো ক'লে মানে তাই হেনো সুখেৰে ভাত নোখোৱাই সেইখিনি কথা কৈছে তইনো ইমান মাইকী তলতীয়ানে নাইকি তলিতে নহয় না মই তাই ক'লে হ'ব নি তাই পইচা নিয়ে মই নিজৰ ইনকমত খাইছোঁ তাই মোক খোৱা নাই না তাই ক'লে হয় নি এই হ'ব তোৰ মুখৰ কথা বেছি তোৰ মাইকী তলতীয়া তই তোৰ মুখৰ কথা বেছি মই ঘৈণীয়ে কেলে 200 মান দিব নোৱাৰ হে তেতিয়া ঘৈণীয়ে মোক আহিব কি পেলাই আহিব নোৱাৰে নহয় এইখিনি গোটেই ৰৌজাল বৌজালকে কি হৈ গৈছে এনেও মোক গাঁওখনৰ বদনামী বুলি গম পালি সেই বুলি তোৰ ঘৈণীয়ে ইমান চিঞৰ বাখ কৰিছে কেলে ঘৈণীয়ে 200 মান দি পেলাই বচ দিব নোৱাৰ এই আজি মই ঘৰত চাম নহয় ৰ তই আজি ওলা মই হ'ব তই এনেই বৰমতা দেখা ইমান দিনৰ পৰা মদ বিকি মোৰ ঘৰতে মদ খাই আজিলেও মোক ভাল পাই দিব পৰা নাই কথা ক'বলৈ আহিছ তই ঘৈণীলে ভয় কৰ আকৌ সেইকাৰণে মোক নিব পৰা নাই আজিলৈকে তই চাইছ মানে তই চেলেঞ্জ কৰি চাইছ নি মোক নিশ্চয় আকৌ তেতিয়াহ'লে আজি মোক তেতিয়াহ'লে ওলা যা মই আজিয়ে লৈ যাম চাওঁ নি তাইক তাই নিচিনাজনী মই গুৰুত্ব নিদিওঁ কোনোদিনা মই নিজৰ ইনকামত নিজে ঘটিছোঁ নিজে খাইছোঁ তাই ক'বলৈ কোন তাই ইয়াত সেইবোৰ কথা ক'বলৈ আহে মই তাইক আজি চাবি আজি কি কৰিম বাৰু তোক মই নি লওঁ আজি ব'ল আৰু এপেক দেম টাইম দে খাওঁ ঐ হেৰি নহয় আজি যোগেন দাকে পিঠি পেলাই যোৱা দেখিছিলোঁ সঁচাকে নি একদম আজি হাত পেলাই ধৰা পেলাই হেৰা আজি বিয়া পাতি দিম ব'ল আজি ধৰা পেলাম ব'ল চাই আছে নাই আছে ব'ল ধৰ আজি ক'ত পালা তহঁতে চাইহে আছিলো আপোনাৰ কান্দা যদি হাত পৰিলে ক'লে আকৌ আপোনালোকে বেয়া পায় আপুনি হেনো লগনীয়া গাঁওখনত ক'লে বেয়া পায় এয়া কি হা আৰু পেলে ধৰা পেলাম আজি ধৰা পেলাম নে ভাল পাওঁৱেই ভাল পাওঁ আজি ভাল পাওঁ আমি ভাল পাওঁ না তই বিয়া পাতি দি দিম একো ডাঙৰ কথা কিয় নহয় মই যেতিয়া ভাল পাওঁ খেলু নাই নহয় তই দাখনে সেইটো লৈ আন মই তাক ভাল পাওঁ বুলি ইয়াক ভাল পাওঁ বুলি গোটেই গাঁৱতে জানি আছো বিয়া হৈ যাব আহিব ভাল পাওঁ এজনী পিঠা মই কয় নোখা মইনা কলিতা ব'ল আমি যাম কপালত দেখা আৰু কম এতিয়া বিয়া পাতিলে আজি এবাৰ তই দুজনী হয় নে গম পাইছ নে বঙনিৰা মদ খাবলৈ আহি আছে আৰু তই মদ খাতি নকৰিবি তাহাঁতে ঘৰলৈ ব'ল মোৰ ভাগৰ মদৰ ঘাটিটো কোনে চলাব তই মদৰ ঘাটি চিন্তা কৰিব নালাগে গিয়ে খুৱাব নহয় নিশ্চয় নহয় গৈছ নহয় এতিয়া মদৰ ঘাটিলৈ তহঁতি ঘৰ দুৱাৰখন একো নকৰিবি দেই হাঁহৰ পালি কুকুৰা পালি মই চব লৈ যাম ঘৰত তহঁতি থৈ আহি কি কৰিব ঠিক নাই নিজৰ সেইটো এতিয়া ব'ল গোটেইখন পানী পৰিছে ইমান বুঢ়া সৰুকে ইমান ডাঙৰ বৰষুণ দিছে কি আহিছিল কি হ'ল আপোনাৰ সতিনী কটালো কি হ'ল সতিনী কটাবলৈ আহিছে বিয়া পাতিলো আজি ধৰা পেলালো বিয়া পাতিলো এনেকে বিয়া পাতিলে নহ'ব নহয় এইবোৰ আমি ইয়াত গ্ৰহণ কৰা নহয় দেই ওলাই যাওঁ বিয়া পৰা ইয়াত নহ'ব এইবোৰ কাম নাই এনেকে তই কি তহঁতি ইয়ালে এনেকে লৈ আহিলে নহয় নহয় মই এইবোৰ নহ'ব দেই এইবোৰ মই সতিনী চপাই মোৰ বিপদ ঘটাবলৈ নাই একদম ওলাই যাওক নহ'ব আপোনালোকে মোক সোমোৱাই থৈ যাওক নোসোমাবলৈ নিদিয়ে কি খাম বুলি আহিছ হা এইখন অট্টালিকাত কি খাবি কি দেখি আহিছ হা লাজ লগা নাই খাব যোগেন দাই যি খাই তাকে খাম খাবলৈ একোৱেই নাই নিমখ এসোপা আছে সেইবোৰকে খাই খাই কি বেয়া সদায় গম পাইছে নে নিমখে সেই ভাত এসোপা আছে সেইবোৰকে সিজাই সিজাই খাবি সদায় কাইলৈ এসোপা আছে হ'ব দিয়ক এতিয়া কাজিয়া লাগিব আনিছেহে
মুঠতে আপুনি কি কয় নাজানো বেয়া পাই ভাল পাই মানে নাজানো তহঁতো ষাঠি আছ মই এটালে আহিলো এজনী আনিলে আৰু মুঠতে মই আকৌ ঘূৰি যোৱা মানুহ দেই মৰিলে এইখন চোতালতে মৰিম মুঠতে যোগেনদালে আহিলো মই আজিৰ পৰা যোগেনক ধৰিম আহিলি বাৰু তই সোমাবলৈ দিম কিন্তু সেই মদৰ খাতি বন্ধ কৰিব লাগিব আকৌ তই ৰুম ক'ত থাকিম ৰুম চুম নাই ৰুম চুম নাই গোহালি ঘৰ এটা আছে সেইটোতে শুই থাকিবি তই থাকিবি গোহালি ঘৰত মুঠতে মই এইটোত থাকিম তই এনেকে সোমাই তাত কথা কবলৈ আহিছ আপোনালোক যাওকগে যাওক কথা এটা কওঁ দুইজনী মিলা পিতা থাকিবি বাই ভনীতে দেই কাজিয়া নালাগিবি তাকেতো সুধি আহিছো থাকিবি আমি আহি থাকিম বাৰু তই নাকান্দিবি ৰ মদৰ ঘাটিটো চাবি চাম দে আমি পাঁচ বাৰ আৰম্ভ কৰিম বাৰু ছাগলী 4জনী গাভিনী হৈ আছে বিৰাট কি হ'ব লৈ আহিবি ছাগলী পোৱালিও উমনি দি থৈছো সেই কণীবোৰ লৰাই নিদিবি দেই ঘোলা হৈ যাব কণীবোৰ ভালে ঘৰে মিলি থাকিবি দেই প্ৰতিমা কম নহয় এজনী গোটাই দিছে এজনী থাকোতে তহঁতিও কিবা এই গাঁৱৰ মানুহবোৰ ভাল নহয় চব একেই হলি ইয়ালৈ আহিছ এনেকে নহব দে হুকে সোমাই নাযাবি মোৰ ঘৰলৈ নিয়ম নীতি ধেৰ আছে এইজনীতে কি নিয়ম নীতি কৰে সোনকালে ওলাই আনক মই হ'লে ভিতৰলৈ ডংকে সোমাই দিম ইনেও যোগেনক ভাল পাওঁ যোগেনক ঘৈণীয়েক হলোৱে আজিৰ পৰা মৰিলেও এখন চোতালতে মৰিম জিলেও এখন চোতালতে জি থাকিম মা কালিন্দি সোমাই আহা ঘৰ ভাঙতি সোমাই আহা মানুহটো কেনেকে গলি ক'ত থৈ আহিলি মানুহটো কিহৰ মা কালিন্দি মই মা কালি নেকি মা লখিমীহে সোমাইছো তই লখিমী আহিছ এটা খাই পেলাই মতা আকৌ এটালে অহাটো লখিমী সোমাইছ এজনী তই মা কালিন্দি আহা সোমাই আহা মতাটো কেনেকে গ'লে মতাটো সেই দোকানৰ ওচৰতে পৰি আছিলে আহিলে আহিলো নহয় আপোনাক কি বুলি ক'ম এতিয়া মা কালিন্দি দুইটা সোমাই আহক দেই ঘৰ ভাঙতি সোমাই আহক মোক বেলেগকে মাত ব'লা আমাৰ ঘৰ একেটা থাকে এখন বিচনাতে দুইজন থাকিব লাগিব আজিৰ পৰা চিন্তা চৰ্চা কৰিব নালাগে ব'লা